গুড মৰ্নিং গাইজ, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। চ' আজি দেওবাৰ, তো ভাবিছোঁ ঘৰত থাকিলোঁ কি কৰিম, তো যাওঁ বজাৰলৈ যাওঁ, বজাৰ অলপ কৰোঁ। মই আৰু মিছেছ এতিয়া বজাৰলৈ যাব ওলাইছোঁ। চ' গাইজ সকলোৱে চাই থাকক, খুব ভাল লাগিব ভিডিঅ'টো। আৰু চাওঁ বজাৰত কি কি হয় কি কি নহয় দেখুৱাই থাকিম বাৰু। এতিয়া আমি সাজি-কাচি ওলালোঁ, এতিয়া মই আৰু মিছেছ ওলাইছোঁ। এতিয়া মিছেছ ওলাই একেবাৰে ৰেডি। ৰিক্সাত যাওঁ নেকি? হা? তো এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। প্ৰথমতে বাই তাত গৈ লওঁ। বাই অলপ কিবা কিবি বস্তু আনিবলৈ পইচা দিব বোলে, তাকে লৈ লওঁ আৰু গৈ আছোঁ বজাৰলৈ। অঁ হেল্ল', হাই কৈ দিছোঁ। বাই ওচৰলৈ আহিলোঁ, আহি মেলি পইচা পাতি লৈ ল'লোঁ, হিচাপ নিকাচ কৰিলোঁ। এতিয়া গৈ আছোঁ। এয়া বাই ভাগৰ স্কুটি, এতিয়া গৈ আছোঁ খোজকাঢ়ি। ৰিক্সা পালে ৰিক্সা উঠি যামগৈ। ডাঙৰ বাই কেমেৰা দেখি লাজ কৰিছে। তো গাইজ এতিয়া ৰিক্সা পাই গ'লোঁ, ৰিক্সাত গৈ আছোঁ মই আৰু মিছেছ। আজি মিছেছক বিৰাট ধুনীয়া লাগিছে ন গাইজ, কমেণ্ট কৰিব দেই। আজি দেওবাৰটো তামান দেওবাৰ বজাৰ কৰিবলৈ গৈ আছে এইকেইটা। ভাইটি ভাড়া কেইটকা? ঠিক আছে, গুড বঢ়িয়া। তো গাইজ পইচা দিলোঁ এতিয়া ৰিক্সাৱালাক, খুচুৰাই নাই, তো সেইকাৰণে খুচুৰা বিচাৰিবলৈ গৈছে এতিয়া, তাকে ৰখি আছোঁ এতিয়া। পালা নাই? ঠিক আছে, তো খুচুৰা পাই গ'লোঁ, লৈ ল'লোঁ, এতিয়া গৈ আছোঁ। এটা কি ফুল হয়? এটা কি ফুল? হা? নাম আৰু ফুলৰ ঠিক আছে, এইটো হাইব্ৰিড হয়। পিঁয়াজ কেজি কিমান কৈছে? কিমান কৈছিলে? 50 টকা কেজি পিঁয়াজ গাইজ। পিঁয়াজ টুকুৰা টুকুৰিকৈ খাবা দেই, বিৰাট দাম পিঁয়াজ। একডোখৰ সৰু ল। গাইজ বাই বিচাৰি আহি পালেগৈ মাছ বজাৰ। এয়া হেলমেট বিৰাট ধুনীয়া লাগিছে। কেতিয়া ল'লি হেলমেট? কৈছে নহৰু পোৱা 30 টকা। দিয়ক, এক পোৱা দিয়ক। বিৰাট দাম দেখোন দেই বস্তুকেইটা। নহৰু পিঁয়াজ ক'বই নালাগে আৰু। বছ
তো চ' গাইজ সকলো বস্তুখিনি লৈ লোৱা হ'ল, বজাৰ কৰি লোৱা হ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ ৰিক্সাতে। Ada Seno. Oh, coy. Kuna ise. Are. তুমি কান্দিছিলা নেকি? হ্যাঁ? মাহিক দি দিয়া যোৱা। পইচা হৈ গ'ল দিয়া। আৰু এইখিনি কোনে ল'ব? কেল হৈ গ'ল হ'লে ন? যাওঁ। তুমি কান্দিছিলা নে? হা চোন হা? তো গাইজ বজাৰৰ পৰা আহি পালোঁ। এনেকুৱা বস্তুৰ দাম বজাৰত শুনিলে গাইজ নাখাওঁ যেনে লাগিব। খুলিছোৱা কি আছে এইটো? খুলিছোৱা খোলা এইটো খুলিছোৱা। সেইটেইকা দাদা এজনে দিলে নহয় তোমাক চান পাপৰি দিলে তোমাক। চান পাপৰি এইটো তো বজাৰৰ পৰা কি বস্তু আনিলোঁ দেখাই আছোঁ গাইজ। মুড়ি, এয়া হৈছে মটৰ, এয়া হৈছে শিমলু আলু। ঠাণ্ডা দিনৰ এইটো বইল কৰি খাই খুব মজা লাগে, সেইকাৰণে আনিছোঁ খাম বুলি। আৰু মিঠাতেল, ব্ৰাছ, এয়া ফুল আলু, তাৰপিছত এইটো যিহে বস্তু। এতিয়া আইতাহঁতৰ ঘৰলৈ গৈ আছোঁ, তাত আইতাহঁতক চাউলটো দি লওঁ। তাৰপিছত আহি পিনে ঘৰত খোৱা বোৱাৰ আয়োজন অলপ ধৰিব লাগিব। গাইজ আমি এতিয়া বগৰী খুন্দি আছে, বগৰী খাম এতিয়া। টেষ্টি, মুখৰ পানী ওলাই গৈছে গাইজ। বগৰী পৰিলে। আৰু কি কেঁচা জলকীয়া নাই? ইয়াত এতিয়া ধনিয়া, কেঁচা জলকীয়া লাগে। তো গাইজ এতিয়া দুপৰীয়া খাই লওঁ। এয়া আলু পিটিকা আৰু এয়া লাই শাক বইল খাব মন যোৱাৰ কাৰণে বনাইছোঁ গাইজ। খাই লওঁ মজাকৈ টেষ্টিকৈ। তো আজিৰ ভিডিঅ'টো গাইজ ইমানে। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, যিসকলে ছাবস্ক্ৰাইবো কৰি দিব। থেংক ইউ।